ওয়েলকাম টু দিগন্ত ব্লগ। তো আজি আমি আহিছোঁ কচুবাৰীত মেলা চাবৰ কাৰণে। এইখন মেলা প্ৰত্যেক বছৰে হয়, এবাৰো অহা নাছিলোঁ, এইবাৰ আহিলোঁ, ভাল লাগে। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 15-20 কিলোমিটাৰমান হ'ব। তো আহি পালোঁ আৰু চাওক, মানে ৰাসো যেনেকুৱা হয় ৰাসৰ নিচিনাই হয় মেলাখন। তো এতিয়া আমি সোমাই আহিছোঁ মেলাৰ ভিতৰত গাইছ। বৰষুণ দিবা ধৰিছে, 10টামান বাজিল জানানে। হেই তো এই গা চা ধোৱা নাই নেকি হা তাকে গাইছ। আৰু একদিনো অহা নাছিলোঁ ইয়াতে, প্ৰত্যেকবাৰে হয় মেলাখন, এইবাৰ আছোঁ। মানুহ হয় গাইছ, আৰু মেলাও বহুত ডাঙৰ বস্তু আনছি। আপা কি জিলপি হবি নেকি? জিলপি হবি এই গাই চাওক, সেই বৰষুণ দিছে দেখিছা নে, তাকে তুমি কি কৰা যায়। বৰষুণ যাকো লাহে ডাঙৰ হ'ব ধৰিছে। তো কিবা এটা খাই লওক হোটেলখন সোমাই কিনে। বাহিৰত বহুত বৰষুণ গাইছ, কিবা এটা খাব কাৰণে আছোঁ, খাই যাওঁ দে। ডাঙৰ বাচ্ছি এই বাচ্ছিত কেই টকা? 20 টকা এই বাচ্ছি। হ্যাঁ এই বাচ্ছি খাও দেই ঘুগনিও। এই নৰসিংহৰ পাতো দিছি আই। তো আমি ঘূৰি আছোঁ এতিয়া বান্দাৰ ঘূৰা দি গাইছ। যি মানুহ আছে, বৰষুণ কি আমাৰ বিৰিয়ানী খাব আছে নেকি? আমি আহি পালোঁ মিনা বজাৰত। তো চাহ পৰা গাড়ী পালে মিনা বজাৰ আনছি আই। নহা বস্তু আকৌ নাই, এইফালে মটকা কুৱাটো আছে। এইটো এখন ঘূৰাবাই নাই, মানুহে নাই নেকি? কেইদিন হ'ব এইটো? কেইদিন হ'ব এইটো? 13 তাৰিখে লাষ্ট। 13 তাৰিখ লাষ্ট। কেই তাৰিখৰ পৰা চলছি? 9 তাৰিখৰ পৰা চলছি। প্ৰত্যেক বছৰে চলে নেকি? প্ৰত্যেক বছৰে। আইডিয়া গাইছে চব বন্ধ কৰিছিল, লাইট চাইট নুমে দিছি। এনে ঘৰ বহি আছোঁ ৰতে। এইটোতো এনে উঠে নৰা, একবাৰ নলবাৰী দিছি কিনে যি জ্বালা পাইছোঁ। এই ৰ নকৰবি। তো বঢ়িয়াকৈ আমি সভাখন চালোঁ, চাই কিনে এতিয়া যাই আছোঁ ঘৰত গেলি। মানে অলপ বৰষুণে অলপ গণ্ডগোলটো লগাই দিলে, কথা নাই বাৰু। তো গাইছ যাই থাকোঁ। তো এইটোৱে আছিল নৰ্মেল ভিডিঅ'। কেনেকুৱা পালে কমেণ্ট কৰিব। আৰু ফেচবুকত যদি চাই আছে পেজটো ফ'ল' কৰি ল'ব, ইউটিউবত চালে ছাবস্ক্ৰাইব কৰি ল'ব। ফেচবুক পেজটোৰ লিংকটো তলত দিয়া আছে, সকলোৱে ফ'ল' কৰি দিব। তো আহিছোঁ, বাই।